কবিতাৰ শিৰোনাম মোৰ হোৱাটছএপত তুমি। কবি দলি বৰা গগৈ। আবৃত্তি হিৰণ্য মহন্ত। বহাগৰ এটি কাচিয়লি পুৱা গণেশগুৰিত চিটিবাছত লগ পাইছিলোঁ তোমাক। বুকুখন আঘোণ আঘোণ লাগিছিল। বেকাকৈ দিছিলে চাউনি, মাৰিছিল মোৰ বুকুত বিচুলি। কলিজাৰ স্পন্দনবোৰ বন্ধ হৈ যাব খুজিছিল খন্তেকৰ বাবে। সাহসৰ টঙালিডাল কঁকালত বান্ধি মাতো নামাতোকৈ মাতিছিলোঁ তোমাক। দিবা নেকি ফোন নাম্বাৰ তোমাৰ? এড কৰিম হোৱাটছএপত। প্ৰফাইল পিকখন বাৰে বাৰে চাম, আপোন পাহৰা হৈ এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ চাম। তোমাৰ মদিৰাখনা দুচকুত বহাগ বিচাৰি পাম। তোমাৰ লাহি আঙুলিৰে বোলাই দিবা কি পেটত তোমাৰ মৰমবোৰ, আকৌ বহাগ হ'ব মোৰ বুকু। নিসংগতা বুকুত বান্ধি কেনেকৈ কটাইছ হিৰণময় ৰাতিবোৰ, কোনেও নাজানে। আবেদনময়ী তুমি, তোমাৰ বুকুতো আছে দুৰন্ত নিবেদন। দীঘলী পুখুৰীৰ পাৰত বহি সুখ দুখৰ কথা পাতিম। শুক্লেশ্বৰ মন্দিৰলৈ যাম এবাৰ, ওলাবা। ভগৱানৰ ওচৰত মূৰ দোৱাই জীৱনৰ পাতনি মেলাৰ কথা ভাবিম। ফোনত ক'ব নোৱাৰোঁ কথাবোৰ, মেছেজত লিখিবা, অৰে ৰাতি লিখিম মেছেজ। উজাগৰি ৰজনী কটাবা মোৰ সতে পূৰ্ণিমাৰ ৰাতি। ধন্যবাদ।